খালে ভালহে হয় এইবোৰ চাটনি বনাওগে তোমালোকে খাব পাবা Good morning everyone. পুনৰবাৰ স্বাগতম জনাইছো সকলোকে মোৰ নিহাৰিকা ৰেচিপি এণ্ড ব্লগ চেনেলটিলৈ আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো বৰ্তমান ভালে আৰু ধুনীয়াখিনি দেখিছেন ধুনীয়া মই দেখি ৰ'বই নোৱাৰিলোঁ ওচৰৰ ভণ্টি এজনী ঘৰৰ হয় তাই মাতিলে যে আমাৰ ঘৰৰ ধনিয়া বহুত আছে মই ভাবিলোঁ যাওঁ মানে গৈ ধনিয়া লৈ বজাৰৰ ধনিয়াবোৰ আৰু কি ঘৰৰ ধনিয়াবোৰ নিচিনা হ'বই নোৱাৰে সেইবাবে ভাবিলোঁ চাটনি অকণমান বনাওঁ একদম ফটাফট গ'লোঁ আৰু এনেকৈ ধনিয়া বুটলি অনা মজাৰে বেলেগ আৰু কি জানেনে মই বাৰী চব্জি বিচাৰি ইমানে বেছি ভাল পাওঁ নহয় মানে দিনটো যদি বিচাৰিব কয় মই বিচাৰিয়ে থাকিব কিন্তু আমাৰ ঘৰত তেনেকৈ শাকনি বাৰী বুলিবলৈ নাই বেলেগৰ শাকনি বাৰীবোৰ দেখিলে বৰ ভাল লাগে সেয়ে এতিয়া ধনিয়া এনেকৈ বুটলি আছোঁ আৰু মই আজি ধনিয়া চাটনি বনাম খাবলৈ বহুত টেষ্টি হৈছিল আৰু আপোনালোককো দেখাম একবাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আৰু কমেণ্ট কৰি জনাবলৈ আপোনালোকে নেপাহৰিব তো বলক ভিডিঅ'টো এতিয়াৰ পৰা কণ্টিনিউ গোটেইখিনি মানে ধনিয়াখিনি ধুই মেলি এনেকৈ জলকীয়া সৰহকৈ লৈ লৈছোঁ অলপ জ্বলা খাম বুলি আৰু এটা বিলাহী লৈ লৈছোঁ আৰু আদা নহৰুটো লাগিবই আৰু আনফালে লৈছোঁ মই মচন্দৈ আৰু মানিমুনি চকুৰ কাৰণে বহুত বেছি ভাল বেটাক খুৱাবৰ কাৰণে স্পেচিয়েল মানে বেটাক খুৱাবৰ কাৰণে মানিমুনি দুডালমান ল'লোঁ আৰু টেঙা এডোখৰ ইমানেই দাম জানেনে টেঙা সেইকাৰণে এডোখৰে লৈছোঁ আৰু চাটনিখিনি হৈ যোৱাৰ পিছত এতিয়া বনাবলৈ লৈছোঁ মই পকৰি মানে ওচৰতে আমাৰ মায়ে তাত লগাব গৈছে আমাৰ ঘৰৰ মানে মায়ে চাদৰ লগাইছে চাদৰ আৰু এনেকুৱা পাক কাৰণি এনেকৈ লগাইছে সেইকাৰণে ভাবিলোঁ পকৰি বনাই লৈ যাওঁ বজাৰৰ বস্তু কি নিম আৰু ঘৰতে কিবা এটা বনাই লৈ গ'লে খাবলৈ ভাল লাগে এতিয়া মই মছলা জিৰা ধনিয়া ৰং গুড়া হালধি নিমখ আৰু জলকীয়া এইখিনিয়ে দিছোঁ আৰু ফ্ৰেছ ধনিয়া যিহেতু আছিলে ভণ্টি ঘৰৰ পৰা অনা আৰু বেকিং চ'ডা অকণমান দিছোঁ গোটেইখিনি মিক্স কৰি এনেকৈ বনাইছোঁ চবেই বনাবলৈ জানেই আৰু খাবলৈ ভাল হয় এনেকৈ চিম্পুলকৈ বনাইছোঁ আৰু আপোনালোকে চাই থকা ভিডিঅ'টো একেবাৰে শেষলৈকে ক'ত গৈছে গাড়ীখন ক'ত গৈছে একদম মালা চালা লগাই নতুন গাড়ী ন হয়নে নহয় কি গাড়ী এখন এখন দেশী গাড়ী দেশী গাড়ী
দেশী দেশী গাড়ীৰ নামটো কি কি আছিলে বাৰু কি আছিলে বা বহুত দামী গাড়ী দেই এখন ন বলেৰো তুমি ক'ত যাবা হা তোমাৰ গাড়ী নাই দাদা গাড়ী এখন কিনিলে চোৱা তোমাৰ নাই গাড়ী তুমি এখন কিনিবা আকৌ এখন কি গাড়ী বনাইছা এখন হা কি বনাইছা আৰ্মি ট্ৰাক বা ডিগি নেকি আনফালে মই এতিয়া ফুল ছিঙিব লৈছোঁ দেখিছেনে ফুলপাহ ইমান ধুনীয়া ফুলি আছে ছিঙিবলৈ মন নাই যোৱা মই পৰাপক্ষত মই ফুল নিছিঙো কিন্তু উপায় নোহোৱাতহে ছিঙিবলগীয়া হৈছে তাইটো নধৰিবা আৰু ফুল কিহৰ কাৰণে ছিঙিছোঁ আপোনালোকক কৈ আছোঁ আজি নতুন সদস্য আমাৰ ঘৰলৈ আহি আছে সেয়েহে বাবে নতুন বস্তু এটা আহিলে সৰু হওক ডাঙৰ হওক ধুনীয়াকৈ আদৰণি জনোৱাটো আমাৰ কৰ্তব্য সেয়েহে ফুল এনেকৈ ছিঙি এখন ধুনীয়াকৈ থালিত সজাই ৰাখিম আজি আহি আছে আমাৰ ঘৰলৈ এখন গাড়ী দেউতা আনিবলৈ গৈছে এই থালিখন সজাই ৰাখিছোঁ মায়ে ধুনীয়াকৈ আদৰিব আৰু ভাবিলোঁ ভিডিঅ'টো ইমানেই সামৰণি মাৰোঁ নতুন গাড়ী এখন নতুন বস্তু এটাৰ সৈতে আজি ভিডিঅ'টো সামৰণি মাৰোঁ আশা কৰোঁ নিশ্চয় ভাল পালে মোৰ ভিডিঅ'টো নতুন ৰেচিপি আৰু ভিডিঅ' সৈতে পুনৰ লগ পাম আজিলৈ বাই বাই ভিউৱাৰ